গাইজ, গুড মৰ্ণিং। মোৰ চেনেল ৰিনিমু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সৰস্বতী পূজাত যাব ৰেডি হৈছোঁ আৰু মোৰ লগত আছে ভণ্টি। তাইক মই ওলাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আপোনালোককো দেখুৱাব ট্ৰাই কৰি থাকিম। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজি যিহেতু পূজা, অলপ পাতল কালাৰৰ কাপোৰ পিন্ধিছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু কিবা অলপ খাই ল'ম, আপোনালোককো দেখাব ট্ৰাই কৰি থাকিম। কলেজত পূজা কৰি ইয়াত আহিলোঁ। খাবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু অলপমান ফটো উঠি লওঁ। অৰ্ডাৰ কৰিছোঁ, কি খাম আপোনালোককো দেখাই আছোঁ আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ইয়াত আহিছোঁ, মৰকা সংযুক্তাত আহিছোঁ। ইয়াত কিবা অলপ খাই ল'ম, ৰৈ আছোঁ। প্লেচটো চাই লওক কেনেকুৱা লাগিছে, আৰু যিবিলাকে অহা নাই আপোনালোকেও আহিব পাৰে।